ইংৰাজী 2023 বৰ্ষৰ 3 আৰু 4 ফেব্ৰুৱাৰী শুক্ৰ আৰু শনিবাৰে বদাহাপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত বদাহাপুৰ দলৰ সৌজন্যত পূবজগৰ ৰাভা সমাজৰ ৭৪তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু এই অধিৱেশনৰ এয়া পতাকা উত্তোলন কাৰ্যসূচী চলি আছে। পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈছে সমাজৰ সভাপতি মাননীয় শ্ৰীযুত অম্বিকা ৰাভা ডাঙৰীয়া। বদাহাপুৰ দলৰ অভ্যৰ্থনা সমিতিৰ দ্বাৰা পৰিচালিত ৰাভা কৃষ্টিৰ প্ৰদৰ্শনেৰে পতাকা উত্তোলন কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয়। প্ৰতিনিধি সভাৰ সবিৰ মুকলি কৰে বদাহাপুৰ গাঁৱৰ দেৱনাথ ৰাভাই আৰু প্ৰতিনিধি সভাত আদৰণি ভাষণ দাঙি ধৰে অভ্যৰ্থনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত ৰাণা ৰাভা ডাঙৰীয়াই। সভাপতিক জাতীয় পাজাৰেৰে সম্ভাষণ জনাই অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক অকণ কুমাৰ মেধিয়ে। 2023 বৰ্ষৰ পূবজগৰ ৰাভা সমাজৰ ৭৪তম বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ মুখ্য অতিথি হ'ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভা আৰু বিশিষ্ট অতিথিসকলক জাতীয় কৃষ্টি প্ৰদৰ্শনেৰে এইদৰে আদৰি অনা দেখা গৈছে। মুখ্য অতিথি টংকেশ্বৰ ৰাভাক এখনি ফুলাম পাজেৰেৰে সম্বৰ্ধনা জনোৱা হয়। এয়া মুকলি সভাত মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভা। সভাখনত ভাষণ দিব লাগিছিল। মই 500 মানুহৰ সভাখনত ভাষণ দিবৰ কাৰণে কিয় আহিছো? 500 মানুহ গোট খোৱাৰ ডাঙৰ কথা নহয়, কাৰণ আমি 11,000তকৈ অধিক। এইদৰে মুকলি সভাৰ পিছতে বদাহাপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত বদাহাপুৰ দলৰ সৌজন্যত উপজগৰ ৰাভা সমাজৰ ৭৪তম বাৰ্ষিক অধিৱেশনৰ সামৰণি হয়।